হেল্ল' শুনছো কথা এটা ক শুনছো এইফালে শুন হেল্ল' হেৰি আজি মাহঁত থিয়েটাৰ চাবলৈ যাব তহঁতৰ আজি মাহঁত থিয়েটাৰ চাবলৈ যাব আজি মাহঁত থিয়েটাৰ চাবলৈ যাব মেলা চাবলৈ থিয়েটাৰ চাবলৈ যাবনে নাই তহঁতৰ ক'ত কৰিতলত থিয়েটাৰ হৈছে আজি এটা জানো মই গমেই নাপাওঁ মাহঁত যাব আজি মা আৰু পাপা যাব এইটো হেৰি আমাৰ জেঠাই ল'ৰা কি হ'ল সেইটো ক কি মই ডিউটি যাম 2টা বজাৰ পৰা ডিউটি আছে আগত তহঁতৰ মাহঁত বোলে এইকেইদিন মা বোলে ঘৰত নাথাকে হয়নে কোনে কৈছে কালি মা আমাৰ এই আইতাহঁতৰ ঘৰলৈ আহিছিলে মই শুনি আছো কৈছে হেৰি কোনোবা মৰিলে বোলে তাৰপিছত হেৰি এইকেইদিন বোলে মই যাব পাৰিম তেনেহলে হেৰি এইটো আমাৰ হেৰি জেঠাই ল'ৰা হেল্ল' হেৰি পাৰিম নে যাব কেতিয়া আজি মই ডিউটি যাম এইবিলাক মই হেৰি কৰি নাথাক কি কৰি নাথাক কাইলে জানো মই নাজানো মই দিনত মই এইবিলাক মই ঠাণ্ডা নকৰোঁ কেতিয়া কৰিবি তেনেহলে ৰাতি হলে মোক প্ৰতি সপ্তাহত মই নোৱাৰো মুঠতে কিয় শনিবাৰলৈকে ডিউটি আছে মই 10টাত আহিম হেৰি এইটো কি বুলি কয় এই হেৰি এই আজিতো আমাৰ মাহঁত যাবই থিয়েটাৰ চাব মা আৰু পাপা মই অকলে থাকিম ঘৰত মই নাযাওঁ মই নোৱাৰো মোৰ ডিউটি যাম মই কালিও ডিউটি যোৱা নাই ক্ষতি কৰিছো সোমবাৰো যোৱা নাই আজিৰ পৰা ডিউটি যাম আকৌ কাইলৈতো দিনততো তোৰ মাতো নাথাকিব ঘৰত তে মই যাম দৰকাৰ নাই এইবিলাক মানুহজনী থাকে এইবিলাক দৰকাৰ নাই দেখোন জেঠাই দেখিছে দৰকাৰ নাই তে হ'ব যা ৰাতি হলে কবি একিব সপ্তাহত হ'ব দে হ'ব মোৰ যে বহুত মন গৈছে কৰিবলৈ জানানে কালিলৈ বোলে তোৰ হেৰি আহিব গলা কৰাই লবি হ'লেও তোৰ লগত কিবা এটা ভাল লাগে ন যিমানেই হওক মই তাক ভাল নাপাওঁ খালি বিয়াহে হ'ম বুজিলি এনেও মই তাক মনৰ পৰা ভাল নাপাওঁ শুন মানুহ ধুনীয়াটোৱে নোহোৱাই নহয় যিমানেই ধুনীয়া হওক ভাল পোৱা কেতিয়াও হেৰি হ'ব নোৱাৰে দিনবিলাক কি ক'ত দুৰ্বল কমিটি হেল্ল' আপোনাৰ কথা পুতলাবাই সুধিছিলে আপোনাৰ কথা অলপ আগত আহিছিল নেকি ঘৰলৈ গ'ল নেকি কলে গ'ল নাজানো আপোনাৰ কথা সুধিছিলে আৰু হেৰি মই তাক ভাল নাপাওঁ খালি বিয়াহে হ'ম বুজিলি আৰু কেনেকে প্ৰথমে হেৰি কৰি দিম ভাল নালাগিব নহয় আৰু লাজ লাগিব ন অলপ হলেও আৰু কিছ নকৰো একো নকৰো খালি ঘূৰিম আৰু কি জানা সি অলপ হেৰি টাইপৰ মানে কি ইমান মানে বেলেগ ল'ৰা নিচিনা ইমান হেৰি নহয় বোলে একো নিবিচাৰে বিকাশে হোৱা হলে একে প্ৰথমে সিহঁতক কি যে লাগে কৰিবলৈ হেল্ল' সি একো নিদো কৰিব খালি পইচা খৰচ কৰিম খালি পইচা তাৰ পৰা পুৰা বস্তু ল'ম তাৰপিছত ঘূৰিম খাম বম গুচি আহিম একো নকৰো মোৰ ভাল নালাগে বেলেগ ল'ৰাৰ লগত কৰিবলৈ কি জানা লাজ লাগে আৰু কিবা ঘিণ লাগে হেল্ল' তোৰ লগত একো নাই ন বেলেগক এইবিলাক দেখুৱাবলৈও মোৰ লাজ লাগে এইবিলাক দুদু চুদু এইবিলাক মিলি খুলি দিম কেনেকে ভাল নালাগে নহয় খালি মই তালে বিয়াহে হ'ম এনেই ভাল নাপাওঁ তাক শুন এইটো জিঅ' চিম বাৰু মই জিঅ' চিম এটা লৈছো হেৰি শুনা এই হেৰি এইটো কি ৰাতি হলে কিন্তু মোক মাতিলে আহিবি এইটো সপ্তাহত নোৱাৰো মই হেৰি এইটো কি আকৌ বোলে মাহঁততো ঘৰ নাথাকে তহঁতৰ মই নোৱাৰো পিছবেলি যাম মই সিবাৰ নিচিনা নকৰো নহয় মই দিম বুলি কোৱা নাই জানো মই এইবাৰতো সঁচাকে দিম সঁচাকে তই নিজে চাই লবি হ'ল আৰু কি জানো এইবিলাক কিবা হৈ যাব এইবিলাক নহয় বেঙা শুন
এদিন কৰিলে একো নহয়, এদিন কৰিলে একো নহয়। জানবীয়ে জয়ন্তৰ লগত কেইবাৰ, এবাৰ নহয় দুবাৰ নহয় 1000 বাৰ কৰিছে। ফুটা সজনী বহলেই হৈ গৈছে নেকি ঠিক নাই। সজনী কেইবাৰ কৈছে, তাই কৈছে হেৰি এতিয়ালৈকে প্ৰেগনেণ্ট হোৱাই নাই তাই। তেনেহলে মইনো কিয় হ'ম, হয় নহয়? কি মই কাকো নকওঁ ন, মই কৈ ফুৰিম নেকি মোক কোনোবাই কৰিলে বুলি। কি নহয় বুলি কৈছো নহয়। নহয় ইমান ছোৱালীয়ে কৰি থাকে এৰা। লিজাই যে কেইবাৰ কৰিছে, এতিয়ালৈকে 10 বাৰ মান কৰিছে বয়ফ্ৰেণ্ডৰ লগত। আমাৰহে একোৱে হোৱা নাই। খালি মোক তই কৰি পেলাই এৰি দিলেই হ'ল, মানে মোক ভাল পাব নালাগে। মই কোৱা নাই তই মোক ভাল পা, তই মোক লৈ যা, খালি মোক এবাৰ মোক হেঁপাহ পলুৱাই মৰম কৰ। তাৰপিছত তই কাক বিয়া পাত, কাক কৰ, দীপিকা কৰ, হেৰি কাক, মোৰ কোনো আপত্তি নাই, বুজিলি? শুনিছ? খালি মোক এবাৰ লাগে। আৰু মই তোক কামো নিদো, ফোন চোন নকৰো। যেতিয়া মাহঁত নাথাকে তেতিয়াহে ফোন কৰি মাতিম। এইটো মোৰ জিঅ' চিম। এইটো নকৰিবি, এইটো চব সময়তে মোক পেলাই নাপাওঁ, মই অনলাইন নাথাকো যে। কালিলৈ সি আহিবই, আহিলে তোক পুৰা হেৰি কৰি লবি। কিয় কৰিম লোকৰ লগত, ভাল নালাগে। মোৰ কিবা ঘিণ লাগে। আৰু শুন, মই যে কণী চুপিছো, কিছুমানে ঘিণে কৰিব ন, মই ঘিণ নকৰো যে। মই মানে ভাল মানে কি ভাল নালাগে বেলেগৰ লগত। আৰু এইবিলাক পেন খুলি দিবলৈও ভাল নালাগে বেলেগৰ। মোৰ আৰু বিকাশে শুন, এবাৰ যে তাক লগ কৰিছিলো, হেল্ল', তেতিয়া মোক ভাই সি এনেকে কিছ কৰিব বিচাৰিছে, মই তাক কিছ কৰিবলৈ দিয়া নাই। হাতটো আকৌ বুকুখনত ধৰিছে, হাতটো আঁতৰাই দিছো। সি কৈছে তোমাৰ ইমান লাজ নে? মই যে নাই, ভাল নালাগে এইবিলাক কৰিবলৈ। আৰু মোৰ এইবিলাক কোনো টিপাও নাই তোৰ বাহিৰে, বুজিলি? ঘৰতে আছো, মা মেলা চাবলৈ গ'ল জানকুৰি মাকৰ লগত। বাবুদা যাব এতিয়া, বাবুদা ঘৰ হেৰি যদি দিনত পাব পাৰিবি। আমাৰ লিজাৰ মানে আমাৰ পেহীৰ হেৰি হয়, এই লিজাৰ বাপেকৰ হেৰি কি কয়, বাপেকৰ বায়েকৰ পিতেক বাবুদা। মানে ভাল আৰু ফ্ৰী, আৰু তাৰ ক'লে ব'লা এনেই ফুৰি আহোগৈ। তাৰ বৰ লাগিছে ঘৰত থাকি পেলাই। এতিয়া ঘৰতে যাব, এতিয়া ভাত খাই যাব। আৰু আমাৰ নিজৰে, শুনিছ? হেল্ল', নিজৰ। আৰু কাইলৈ যে মনোজ আহিব, মই তাৰ লগত একো নকৰো। হেল্ল', কি তালৈ যাম আৰু পইচা পাতি হ'ব লাগিব নহয় বিয়া পাতিবলৈ। আৰু কি কৈছে, আঙুঠি পিন্ধাই লৈ যাম। তেজপুৰতে হ'ব যে তাৰ ট্ৰেন্সফাৰ চিআৰপিত কৰে। হেৰি মায়ে কৈছে নাই, আঙুঠি পিন্ধাই লৈ নাযাওঁ, ভালকে বিয়া দিলে এজনী ছোৱালী ভালকে বিয়া দিম। আৰু এতিয়া ইমান টেম্পু লৈছে, পইচা পাতিটো ইমান হেৰি হ'ব লাগিব ন। পাতিব, এই অহা বছৰ হৈ যাব পাৰে, ঠিক নাই। নপঢ়ো আৰু মই কলেজ। সি পঢ়াম বুলি কৈছে। মই খালি তালে বিয়াহে হ'ম। আৰু একো মানে কি তেনেকুৱা একো ভাল নালাগে। মানে যি ধুনীয়া হলেও মানুহক ধুনীয়াইটো নোখোৱাই নহয়, মনৰ পৰা মিলিব লাগিব ন। ল'ৰাটো যিমানেই ধুনীয়া হওক বা ধুনীয়াই একো কৰিব নোৱাৰে, বুজিলি? কি বিয়া পতাৰ পিছত বেলেগ কথা আৰু তেতিয়া চবেই। আৰু কোনো শুন, বিয়া এটা ল'ৰা এজনী ছোৱালী এটা ৰুমত থাকে বা ক'ৰবাত থাকে, এতিয়া কোনেও ৰখাব নোৱাৰে ন। জেক্সটো উঠিব, তইও নোৱাৰ বা ময়ো নোৱাৰো। মোৰ যদি এটা সৰুৱে হওক বা ডাঙৰে হওক, মোৰ যদি এটা ল'ৰাৰ লগত থাকো তেতিয়া হ'বই। হ'ব দে, মই তোক মাতিম এইকিনতে, আহিবি। এইটো সপ্তাহত মুঠতে মই নোৱাৰিম। ঠিক আছে, ৰাতি মাতিম। ৰাতি মোৰ যে বহুত তোক যে দেখিলে যে মোৰ একদম ইমান চেক্স উঠে নহয়। মোক তোক যে দেখিলে নহয় মোৰ বহুত চেক্স উঠে, একদম থাকিব নোৱাৰো। কেলাকে আঙুলি সোমোৱাই পেলাই কৰি দিবলৈ মন যায়। বহুত চেক্স উঠিছে জাননে, কি পানী ওলাই আছে।
তইহে মোকে গেলা নিদিয় মই জানো তই সেইখন মোক মাতি সেইখন নটংগিয়ে কৰিবি নকৰো এইবাৰ নকৰো কচম চেবে এইবাৰ মই এইবাৰ পুৰা দি দিম দে মানে কি ভয় লাগে ন আৰু এৰিব এনেও নোৱাৰো তোক এৰিব আৰু এৰিব নোৱাৰো বুলি ভয় লাগে হ'লেও এইবাৰ কৰি দিম যা মেলি দিম একদম কৰিবি পুৰা হেঁপাহ পলোৱাই আৰু মানুহে মোক খাই দিব কৰি যা গম নাপাব নহয় কেনেকে গম পাব ন মায়ে যে তোক দেখিবই নহয় তোৰ নামেই নুশুনে জাননে কি যে ঘাই সহ্য হ'ল নহয় মায়ে কয় হেৰি যোন ঘৰত আমি বেয়া পাওঁ তই বোলে সেই ঘৰৰ বোলে হেৰি তোলে বোলে চকু দিয় বোলে সেইটো বোলে ইমানেই নেজানো মায়ে যে নেজানো মায়ে দেখিবই নে মায়ে কি কয় জানো সি বোলে তোক ক'ত বোলে মৰম দিলে হেৰি সময়ত হেৰি কৰিবলৈ আমাৰ পাপাইহে গ'ল শুন মায়ে কি কয় জানো মায়ে যে ভাবে আমি চব কৰিলো বুলি ভাবে কৈছে তোক বোলে ক'ত মৰম দিলে বোলে সি বোলে কেলা তোক বোলে গিদন মৰম দিলে বোলে সেইকাৰণে তই বোলে তাক পাহৰিব নোৱাৰ বোলে ইমান বোলে তোক বোলে কি দিছে বোলে আজিলৈকে বোলে সৈতে বোলে হেৰিডালে বোলে সেইডালক বোলে কি চাই ভাল পাও বোলে তই কি ভাল দেখিবলৈ ইমান ধুনীয়া ধুনীয়া ল'ৰা তোৰ কাৰণে মৰি আছে বোলে তই বোলে সেইডালত কিয় ভাল পাও মইহে বুজি মই কিয় ভাল পাওঁ হেৰি কবলে হেৰি কি মানে কি আছে বোলে একদম নামেই নুশুনে তোক দেখিলে সহ্যই নহয় পাপা ইমান নহয় মা বেছি মা একদম নুশুনে তহঁতৰ ঘৰৰ নামেই নুশুনে মাৰো নামাতেহে আগত পাপাৰে মাতে পাপায়ো এতিয়া নামাতে মোক নামাতে সেয়াই দেখিবই নোৱাৰে মোক সহ্যই নকৰে তোক যে দেখিলে মা বোলে গা কিচকিচাই আহে বোলে মায়ে কি কৈছে জানো কৈছে বোলে চাইড থাক বোলে তাকে দেখুৱাই বোলে তোক বোলে বেলেগলে বিয়া দিম বোলে হেৰি সি বিয়া নপতা আগতেই বোলে তোক বোলে বেলেগলে বিয়া দিম বোলে মনোজলে বিয়া দিম বোলে এবাৰ যে মনোজ যে আহিছিলে তাৰপিছত মই যে তোক যে এনেকে তাৰপিছত মনোজ আহি পেলাই এনেকে হেৰি কৰিলে যে তাৰপিছত মই যে তাক যে তালে ফোন চোন নকৰা হলো বাদ দিলো তেতিয়া তই যে মোক মেছেজ যে কৰিছিলি তেতিয়া মায়ে কৈছে বোলে সেইবাৰো বোলে মায়ে ভাবিছে তই তাক কিবা কলি বুলি ভাবিছে কৈছে এইবাৰ যদি মনোজক যদি তই যদি ঠগা তই বোলে জীৱনত বোলে হেৰি ঘৰতে বুঢ়ী হৈ থাকিব লাগিব বোলে গম পাবি বোলে এয়াহে এনেও হয়ো মোৰ বনাম চনাম ওলাই আছে ন কৈছে এইবাৰ বোলে গম পাবি বোলে তেতিয়া বোলে ঘৰতে বোলে পচি থাকিব লাগিব বোলে কোনেও নাচাব বোলে তেতিয়া বোলে চাবি বোলে সেইডালৰ কথা যদি তই যদি ভাব বোলে কোনেও হেৰি কৰিব নাই বোলে তাৰ নাম যদি মোৰ মুখত তোৰ নাম নুশুনে মানে আমাৰ ঘৰত নামেই নুশুনে তোৰ ইমান বেয়া পায় হেল্ল'